নিয়োগ সবাসদ মহাভাগৱত কৃষ্ণৰ চৰিত্ৰ নামে কৰা সৰ্বজন লীলাৰ জ্ঞতা শুনা সবাসতে নাৰী জন্মৰ শুনা সবাসদ পদ মহাভাগৱত প্ৰদ ইষ্ট গুৰু কন্যা গুৰু সুকুমাৰ শুনিয়োক মহামুনি বচন বুলিল শুনা প্ৰাচেন্দৰ গুৰু কৃষ্ণৰ চৰিত্ৰ শুনা সবাসদ গুৰু এক দৃষ্টিমাৰ এক নৈব কৰি গুৰু মানি দ্ৰোণাচাৰ্য শুনিয়োক মহামুনি বচন বুলিলা বচন কৃষ্ণে আদি ত্ৰণ কৰা শুনিয়োক সবাসদ বৈষ্ণৱৰ কথা শুনা প্ৰাচেন্দৰ গীতু তোমাৰ চৰণা শুক নিগদতি ৰাজা মুখ সনাতন সৰ্বয় অৱতাৰৰ কাৰণ নাৰায়ণ শুনিয়োক কৃষ্ণ বুলিলা মানিলন্ত শুনা ভাগৱত ইষ্ট দুষ্ট মহাগণ শুনিয়োক সবাসদ মহাভাগৱত কৃষ্ণ লীলা প্ৰদে কৃংক নামী গুৰু শ্ৰজ শুনিয়োক মহামুনি বুলিলা বচন শুনা প্ৰাচেন্দৰ জিতু জিতেন্দ্ৰিয়ৰ শুনিয়োক হৰি কৰি কৃষ্ণৰ চৰিত্ৰ শুনা লীলা মহাহৰি দ্ৰব্যকী নন্দন শুনিয়োক সবাসদ বুলি পৰম প্ৰীতা বৈষ্ণৱৰ মাকে হৰি লীলা যত্ৰ গুণা শুনা শুনা সবাসদ মহাভাগৱত নিৰন্তৰে নৰে ডাকি বোল ৰাম 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 হৰি ৰাম ৰাম